हेलो बंधु बान्धवीসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো ববিটেকত। তো মই আজি আপোনালোকৰ কাৰণে এটা ডাঙৰ লোড লৈ আহিছো অজিৰেক্সৰ তৰফৰ পৰা। তো আপুনি যদি এইটো ভিডিও চাই আছে তেনেহলে আপুনি নিশ্চয় 2000 টকা লাভ কৰিব পাৰিব অজিৰেক্সৰ তৰফৰ পৰা। তো কেনেকৈ লাভ কৰিব পাৰিব এইটো ভিডিওত মই সকলো ডিটেইলছত কম। তাৰ আগতে আৰু এটা কথা, অনলি নিউ ইউজাৰৰ কাৰণে এইটো অফাৰ বিলিট হয় আৰু যিসকলে আগৰ পৰাই অজিৰেক্স ইউজ কৰি আছে তেওঁলোকৰ কাৰণে এইটো অফাৰ বিলিট নহয়। আৰু যিসকলে নাজানে অজিৰেক্স কি, তো অজিৰেক্স হল ইণ্ডিয়ান লাৰ্জেষ্ট ক্ৰিপ্টো এক্সচেঞ্জ এপ, য'ৰ পৰা আপুনি বিটকয়েন ক্ৰিপ্টোকাৰেঞ্চি আপুনি বাই এণ্ড সেল কৰিব পাৰিব। এতিয়া মেইন কথাত আপুনি কেনেকৈ 2000 টকা পাব বা $25 পাব আপুনি অনলি সাইন আপ কৰি আৰু নতুন ইউজাৰ হলে আপুনি 2000 টকা লাভ কৰিব পাৰিব। তো কেনেকৈ পাৰিব তো ভিডিওটো আৰম্ভ কৰো। তো আপোনাক স্টেপ বাই স্টেপ মই দেখাই আছো। তো আপুনি ইয়াত দেখিবলৈ পাইছে যে 55.9 লাখ টকা তো অজিৰেক্সৰ পৰা গিভ হৈ কৰি আছে, যেটো আপুনি সাইন আপ কৰি আপুনি ল'ব পাৰিব। তো কেনেকৈ ল'ব পাৰিব মই হেতুই কৈ আছো। তো আপুনি দেখিছে ইনভাইট ইউৰ ফ্ৰেন্ড টু সাইন আপ অন অজিৰেক্স ফ্ৰম টুডে। তো আপুনি আজি ৰাতি 9টাৰ পিছৰ পৰা আপুনি অজিৰেক্স সাইন আপ কৰি আৰু ভেৰিফিকেশন কৰি ফুল KYC কৰি আপুনি 2000 টকা লাভ কৰিব পাৰিব। তো আৰু অলপ ডিটেইলছ চাই লও। এই অফাৰটো আৰম্ভ হৈছে 1 মাৰ্চৰ পৰা আৰু 11 মাৰ্চলৈ থাকিব। তো তাৰ আগতে আপুনি সাইন আপ কৰাই আপুনি KYC টো কমপ্লিট কৰি লওক। তো আৰু তো সাইন আপৰ কাৰণে আপুনি ইয়াতে দেখিছে যে 23,61,000 টকা দি আছে। 23,61,000 টকা অনলি সাইন আপৰ কাৰণে দি আছে। তো ভিডিওৰ ডেসক্ৰিপচনত অজিৰেক্সৰ লিংক আছে, তাৰ পৰা আপুনি ডাইৰেক্টলি সাইন আপ কৰিব পাৰিব যাই। তো লাষ্টত আপোনাক দেখাই দি আছো কেনেকৈ আপুনি সাইন আপ কৰিব। তাৰ আগতে আমি টাৰ্ম এণ্ড কণ্ডিশ্যন চাই লও। এইটো অফাৰৰ কাৰণে আপোনাৰ কি কৰিব লাগিব আৰু কি কৰিব নালাগিব। তো আপুনি ইয়াতে দেখিছে যে গিভৱে স্কেডুল। তো গিভৱে স্কেডুলত প্ৰথম আছে যে 1 মাৰ্চৰ পৰা 11 মাৰ্চৰ ভিতৰত আপোনাৰ সাইন আপটো কৰাব লাগিব অজিৰেক্সত। সাইন আপ কৰালে আপোনাক $25 দি দিব ডোডো কয়েনত। তো $25 হল 2000 টকা ইণ্ডিয়ান ৰুপিজ। তো আপুনি কি কৰিব, ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে, তাৰ পৰা আপুনি ডাইৰেক্টলি সাইন আপ কৰিব পাৰিব। আৰু আপুনি ইয়াতে চাইছে সাইন আপ এণ্ড আৰ্ন। তো অজিৰেক্স আৰু ডোডো কয়েন দুটাই পাৰ্টনাৰশ্বিপ হৈছে, সেই কাৰণে আপোনাক 23,61,000 টকা অনলি সাইন আপৰ বোনাস দি আছে। আৰু আপুনি ইয়াতে চাইছে ৰেন্ডম 12 নিউ ইউজাৰক সাইন আপ বোনাস দি আছে ডোডো কয়েন। তো আপুনি সোনকালে সাইন আপটো কৰাই লওক। তো ভিডিওৰ ডেসক্ৰিপচনত লিংক দি আছে। আৰু ইয়াতে আপুনি চাইছে যে অনলি নিউ ইউজাৰক দি আছে, যিসকলৰ আগৰ পৰা অজিৰেক্সৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে এইটো অফাৰ বিলিট নহয়। আৰু হাউ টু ক্লেম, তো আপুনি কেনেকৈ ক্লেম কৰিব পাৰিব এইটো অফাৰ। তো আপুনি প্ৰথমতে এটা অজিৰেক্সত একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি ভেৰিফাই কৰাই ল'ব প্ৰথমতে। আৰু বাই এনি এমাউণ্ট ডোডো কয়েন, তো আপুনি 1 মাৰ্চৰ পৰা 11 মাৰ্চৰ ভিতৰত আপোনাৰ এনি এমাউণ্টৰ বাই কৰিব লাগিব ডোডো কয়েন। তো আপুনি মিনিমাম 50 টকাৰো বাই কৰিব পাৰিব ডোডো কয়েন। তো আপোনাৰ মুঠতে আপোনাৰ ডোডো কয়েনটো বাই কৰিব লাগে। আৰু আপুনি ইয়াতে চাইছে ইলিজিবল ইউজাৰ উইল ৰিচিভ $25 ডোডো টোকেন। আৰু যিসকল ইলিজিবল হয় তেওঁলোকক অজিৰেক্সৰ তৰফৰ পৰা $25 কৰি দি দিয়া যাব। আৰু এইটো ৰিৱাৰ্ড এজনৰ কাৰণে এবাৰে, আপুনি যদি মাল্টিপল একাউণ্ট খোলে তেনেহ'লে আপোনাক এইটো ৰিৱাৰ্ড দিয়া নহ'ব অজিৰেক্সৰ তৰফৰ পৰা। আৰু এতিয়া আপুনি কেনেকৈ অজিৰেক্সত একাউণ্ট খুলিব। তো অজিৰেক্সৰ একাউণ্ট খোলাৰ কাৰণে ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তাৰ পৰা আপুনি যাই ইমেইল আৰু পাছৱৰ্ড দি আপুনি ক্ৰিয়েট কৰিব লাগিব। আৰু ক্ৰিয়েট কৰি আপোনাক ইমেইল আৰু পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি অজিৰেক্স এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি আপোনাৰ ভেৰিফাইটো কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত আপুনি যিকোনো এমাউণ্টৰ আপোনাৰ ডোডো কয়েন বাই কৰিব লাগিব। বাই কৰিলে আপুনি এইটো অফাৰৰ কাৰণে আপুনি ইলিজিবল হৈ যাব আৰু 2000 টকা ডোডো টোকেন আপোনাৰ অজিৰেক্স একাউণ্টত দি দিয়া যাব অজিৰেক্সৰ তৰফৰ পৰা। এতিয়া আপুনি অজিৰেক্সত সাইন আপ কেনেকৈ কৰিব বা অজিৰেক্স একাউণ্ট ভেৰিফাই কেনেকৈ কৰিব মই ভিডিওত স্টেপ বাই স্টেপ আপোনাক দেখুৱাই দি আছোঁ। প্ৰথমতে আপুনি ভিডিওত দিয়া ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰি দিয়ক। ক্লিক কৰিলে আপুনি ডাইৰেক্টলি এনেকুৱা পেজত আহি যাব ৰিডাইৰেক্টলি। তো আপুনি ইয়াতে আহিব। তো আপুনি ইয়াতে দেখিব সাইন আপ। তো সাইন আপত আপুনি সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰিলে আপুনি ইয়াতে ওপৰত দেখিব ইণ্টাৰ ইউৰ ইমেইল। তো আপুনি প্ৰথমতে কি কৰিব, আপোনাৰ ইমেইল এড্ৰেছটো ইয়াতে দিব। ইমেইল এড্ৰেছটো আপুনি দিয়াৰ পিছত আপুনি নিচৰ তলত দেখিব পাছৱৰ্ড দিব লাগে, ইণ্টাৰ ইউৰ পাছৱৰ্ড, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড, তাৰপিছত এইটো ৰেফাৰেল কোড ডাইৰেক্টলি লৈ ল'ব। তাৰপিছত আপুনি কি কৰিব, আই এগ্ৰিত ক্লিক কৰি দিব, টিক মাৰ দি দিব। তাৰপিছত আপুনি সাইন আপত ক্লিক কৰি দিব। সাইন আপৰ ক্লিক কৰিলে সিম্পলি আপোনাৰ ইয়াৰ পৰা ভেৰিফাইটো হৈ যাব।
ইমেইল ভেৰিফাইটো হৈ যাব। হোৱাৰ পিছত আপুনি প্লে ষ্টৰত আহিব। প্লে ষ্টৰত আহি আপুনি অজিৰেক্স এপটো ডাউনলোড কৰিব। তো ইয়াতে আহি সাৰ্চ কৰিব অজিৰেক্সটো সাৰ্চ কৰাৰ পিছত আপুনি ডাইৰেক্টলি ইয়াতে দেখিব অজিৰেক্স এপটো। তো আপুনি ইয়াতে দেখিব পাইছে যে 10 মিলিয়নৰ ওপৰত ডাউনলোড এইটো এপৰ। আৰু আপুনি ইয়াতে যদি ৰিভিউটো দেখে তো আপুনি ইয়াতে দেখিবলৈ পাব যে 4.2 ষ্টাৰ মাৰ্ক পাইছে। এইটো ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ ক্ৰিপ্টো এক্সচেঞ্জ এপ হয়, য'ৰ পৰা আপুনি ক্ৰিপ্টোকাৰেঞ্চি বাই এণ্ড চেল কৰিব পাৰিব। তাৰপিছত আপুনি ডাউনলোড কৰাৰ পিছত আপুনি এপটো অপেন কৰি লওক। অপেন কৰিলে আপুনি ওপৰত দেখিব যে প্ৰফাইল। তো আপুনি ইয়াতে ক্লিক কৰি প্ৰথমতে আপুনি লগ ইন কৰি লওক। লগ ইন কৰাৰ পিছত আপুনি ইয়াতে তলত দেখিব যে আপুনি ফাণ্ড। তো আপুনি চিম্পলি ফাণ্ডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিব যে INR। তো চিম্পলি আপুনি INRত ক্লিক কৰি দিব। INRত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিব যে ডিপোজিট। তো আপুনি চিম্পলি ডিপোজিটত ক্লিক কৰি দিব। ডিপোজিটত ক্লিক কৰিলে আপোনাৰ তাতে দেখাব যে KYC কমপ্লিট। তো যেহেতু মই আগৰ পৰা KYC কমপ্লিট দেখাইছোঁ সেইকাৰণে মোৰ এনেকুৱা ধৰণৰ দেখাইছে। তো আপুনি প্ৰথমতে KYC কমপ্লিট কৰি ল'ব। KYC কমপ্লিট কৰাৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডৰ ফটোটো আপলোড কৰিব লাগিব, পান কাৰ্ডৰ ফটো আৰু আপোনাৰ সেলফি আৰু বেংক একাউণ্ট নাম্বাৰটো আপোনাৰ আপডেট কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টটো ভেৰিফাই কৰাই দিব অজিৰেক্সৰ একাউণ্টটো। তো ভেৰিফাই কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ চিষ্টেম আহিব। তো আপুনি ইয়াতে দেখিছে ইনষ্টল ডিপোজিট। তো আপুনি ইয়াতে UPI দেখিছে UPI ৱালেট ট্ৰান্সফাৰ। তো আপুনি চিম্পলি এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি মিনিমাম 100 টকাৰ পৰা ডিপোজিট কৰিব পাৰিব। তো আপুনি 100 টকা মাৰি কণ্টিনিউ মাৰি আপুনি ডিপোজিট কৰিব UPI থ্ৰু। আপুনি 100 টকা ডিপোজিট কৰাৰ পিছত আপুনি ডাইৰেক্টলি অজিৰেক্সত আহিব। অজিৰেক্সত আহি আপুনি এক্সচেঞ্জত ক্লিক কৰিব। এক্সচেঞ্জত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আহি আপুনি ডোডো কইন সাৰ্চ কৰিব। তো ডোডো কইন সাৰ্চ কৰাৰ পিছত আপুনি ওপৰত দেখিব যে ডোডো কইন INR। তো আপুনি ডোডো কইন যিটো INR আছে সেইটোত ক্লিক কৰি দিব। আকৌ ডোডো কইনত ওপৰত ক্লিক কৰিব। ক্লিক কৰিলে আপুনি ইয়াতে বাই এণ্ড চেল দেখিব। তো আপুনি যেহেতু বাই কৰি আছে সেইকাৰণে আপুনি বাইত ক্লিক কৰিব। তো বাইত ক্লিক কৰিলে আপুনি ইয়াতে এমাউণ্ট দেখিব। তো এমাউণ্টৰ ঠাইত আপুনি চিম্পলি দুটাৰ পৰা আপুনি বাই কৰিব পাৰিব। তো আপুনি চিম্পলি 2 লিখি দিয়ক। 2 লিখি দিয়ক। 2 লিখিলে আপুনি ইয়াতে আপুনি দেখিছে যে 68 টকা পৰিব আপোনাৰ দুটা ডোডো কইন বাই কৰিলে। তো আপুনি 68 টকাৰ মিনিমাম আপুনি বাই কৰিব পাৰিব। ডিপোজিট মিনিমাম 100 টকা কৰিব লাগিব আৰু মিনিমাম আপুনি বাই 50 টকাৰ পৰা কৰিব পাৰিব। তো আপুনি চিম্পলি বাইত ক্লিক কৰি দিব। তো আপোনাৰ অৰ্ডাৰটো কমপ্লিট হৈ গ'ল। আৰু অৰ্ডাৰটো কমপ্লিট হ'লে আৰু যদি আপুনি ইলিজিবল হয় তেনেহ'লে আপোনাক 2000 টকা অজিৰেক্সৰ তৰফৰ পৰা ডোডো টোকেন দি দিয়া যাব, যিটো আপুনি চেল কৰি আপোনাৰ বেংকত ল'ব পাৰিব। আজি এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব।